সকলোকে জানে আমাৰ ইউনিভাৰ্চিটি ষ্টাব্লিছ হোৱা 16 বছৰ হৈ গ'ল কিন্তু যে এতিয়ালৈকে বেছিক ৰিকুৱাৰমেণ্টছখিনি আছে সেইটো আমাক ফুলফিল কৰিব পৰা নাই আমাক অধিকাৰ আমাক দিয়া নাই আমাৰ অধিকাৰ আমাক দিয়া যোৱা নাই ষ্টুডেণ্টছবোৰে ৰাতিপুৱা আহে বাছত চিট নাথাকে পঢ়িবলৈ আহে ইয়াত টিচাৰ্ছ নাথাকে লাইব্ৰেৰী ইয়াত বুকছ নাই খেলিবলৈ প্লেগ্ৰাউণ্ড নাই আৰু মেডিকেল ফি ইঞ্চুৰেঞ্চৰ নামত পইচা কাটে কিন্তু পলিচি পেপাৰ নিদিয়ে এলুমিনি এছ'চিয়েশ্যনৰ ফিৰ কাৰণে পইচা লয় কিন্তু এলুমিনি এছ'চিয়েশ্যন নাই ইয়াত তো 16 বছৰ হৈ গ'ল এতিয়ালৈকে তেখেতে দিব পৰা নাই বেছিক ৰিকুৱাৰমেণ্টছ টিচাৰ্ছ নাই বুকছ নাই আৰু বাছ সদায় অভাৰলোডেড হৈ আহে আৰু বাছৰ কণ্ডিশ্যনো ইমান ভাল নাই কিন্তু পে'মেণ্টটো ফুল লয় ষ্টুডেণ্টছবোৰে তেন্তে কিয় নাপাব লাগে চিট 16 বছৰ হৈ গ'ল এতিয়ালৈকে দিব লাগিছিলে তো আমি এইটো ভাবিছোঁ কি এইটো এডমিনিষ্ট্ৰেশ্যন আৰু ইয়াত চলিব নালাগে আমাক চেঞ্জ লাগিব আমাক ন্যায় লাগিব আৰু হেমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়া চিফ মিনিষ্টাৰক আমি অনুৰোধ জনাইছোঁ কি তেখেতলোকে আমাৰ সমস্যাক গুৰুত্ব কৰি মোৰ নাম চেমচন ইংটি মই আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছ ষ্টুডেণ্ট ইউনিয়নৰ মই জেনেৰেল ছেক্ৰেটাৰী তো আজি আমি ইয়াতে আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছ ইয়াতে আমি এণ্ট্ৰেঞ্চ গেটৰ ফ্ৰণ্টত আমি এতিয়া ইনডিফিনিট ডেমনষ্ট্ৰেশ্যন এগেইনষ্ট দ্য ইনকম্পিটেণ্ট অথৰিটি অফ দ্য UDC তো আমি আজি সেইটো প্ৰটেষ্ট উলিয়াবলগীয়া হৈছে যে আমাৰ যিহেতু প্ৰব্লেমছ ষ্টুডেণ্টছবোৰে যিহেতু বছৰে বছৰে পৰা প্ৰব্লেম চলি আছে যে ইয়াতে সেইটো ষ্টেব্লিছ হোৱা 2016 হয় এতিয়া 16 বছৰ হ'ল 16 বছৰ হৈ ইয়াতে না ভাল প্লেগ্ৰাউণ্ড আছে ইয়াতে গেষ্ট ফেকাল্টি নাই পাৰ্মানেণ্ট ফেকাল্টি নাই ইয়াতে ভাল খোৱা পানী হেৰি নাই তাৰপিছত ইয়াতে আমাৰ পইণ্টছ আছে 10টা পইণ্ট আছে আমাৰ ইয়াতে এডমিশ্যন টাইমত মানে হেৰি এডমিশ্যন টাইমত আমাৰ হেল্থ ইঞ্চুৰেঞ্চ ফি লয় হেল্থ ইঞ্চুৰেঞ্চ ফি ইয়াতে এতিয়ালৈকে মানে পলিচি পেপাৰ দিয়া নাই ইয়াতে 300 চামথিং পইচা লয় তাৰপিছত এলুমনি ফি ইয়াতে 120 টকা লয় কিন্তু সেইবোৰ পইচা ক'ত গ'ল কি কেনেকৈ গ'ল সেইটো হেৰি হোৱা নাই সেইকাৰণে আমি আজি কুৱেশ্যন পুট কৰিছোঁ আমাৰ অথৰিটিত কুৱেশ্যন পুট কৰিছোঁ যাতে ষ্টুডেণ্ট লগত সেইটো ইনজাষ্টিছ নচলিব মানে সেইবোৰ আমাৰ যিটো মেমৰেণ্ডাম ডিচেম্বৰ মাহত 2022 ডিচেম্বৰ মাহত আমি ছাবমিট কৰিছোঁ VC ছাৰক যে আমাৰ ডিফু কেম্পাছত যিটো বাছ লাগে প্ৰফেচাৰ্ছ লাগে তাৰপিছত ইয়াতে নন টিচিং ষ্টাফ লাগে খোৱাৰ পানী হেৰি ভাল হেৰি হ'ব লাগিব তাৰপিছত প্লেগ্ৰাউণ্ড লাগে সেইবোৰ মেমৰেণ্ডাম আমি দিয়া হৈছে কিন্তু সেইটো মেমৰেণ্ডাম আজিলৈকে মানে এইটো ৰেছপন্স অহা নাই তেখেতৰ পৰা একো ৰেছপন্স অহা নাই আৰু নেক্সট টাইম আহিছে ফেব্ৰুৱাৰী মাহত আহিছে কিবা ডিছকাশ্যনৰ কাৰণে আহিছে আমি কৈছোঁ যে সেইটো আমাৰ মেমৰেণ্ডামটো কিবা ৰেছপন্স কিবা আহিছে নেকি বা ষ্টেটাছটো আমি সুধিব লাগে কিন্তু কৈছে যে আমাৰ ষ্টুডেণ্টৰ লগত কথা পাতিবলৈ তেখেত সময় নাই ষ্টুডেণ্টৰ প্ৰব্লেম যদি শুনিবলৈ সময় নাই অথৰিটি হোৱা একো কিবা একো কামেই নহ'ল তো সেইকাৰণে আমি VC ছাৰক হেৰি আজি কণ্ডেম কৰিছোঁ আমাৰ অথৰিটি কণ্ডেম কৰিছোঁ যাতে আনটিল আনলেছ আমাৰ ডিমাণ্ডছটো ফুলফিল নোহোৱালৈকে আমি সেইটো প্ৰটেষ্টটো আমি চলাই থাকিম No call for discussion, no response till now that our demands will be fulfilled or why it won't be fulfilled. Even for discussion we are not called. This is why we are very dissatisfied, disappointed and we won't tolerate this.